ঠাণ্ডা দিন আহিলে আপোনাৰ গাঁঠি বিষ বা জঠৰতা বাঢ়ি আহে নেকি? নমস্কাৰ, মই ডক্টৰ কৌস্তভ চহৰীয়া, কনচালটেণ্ট অৰ্থপেডিক এণ্ড জইণ্ট ৰিপ্লেচমেণ্ট চাৰ্জন, ডেপচন্স নাৰ্ছিং হোম, মঙলদৈ। ঠাণ্ডা দিন আহিলে এনেকুৱা লাগে নেকি যেন ঠাণ্ডাত আপোনাৰ গাঁঠিৰ জঠৰতাটো বহুতখিনি বাঢ়ি গৈছে? তেতিয়াহ'লে এই ভিডিঅ'টো আপোনালোকৰ বাবে। ঠাণ্ডা দিন আহিলে ঠাণ্ডাত আমাৰ যোনটো গাঁঠিৰ ছাইডৰ কিছুমান সৰু সৰু তেজৰ নলী থাকে, তো সেইবিলাকৰ চেপ খাই পিনে তেজৰ ছাপ্লাইটো কমি আহে। আৰু তেজৰ ছাপ্লাই কমি অহাৰ ফলত আপোনাৰ যিবিলাক মাংসপেশী থাকে, মাংসপেশীবিলাকৰ তেজৰ ছাপ্লাই কমি যায়। তাৰ ফলত আপোনালোকৰ মাংসপেশীবোৰ জঠৰ হৈ উঠে। তাৰ বাহিৰেও আমাৰ যিবিলাক আঁঠুৰ ভিতৰত এটা লিকুইড থাকে, যোনটো চাইনোভিয়েল ফ্লুইড বুলি কয়, এইটো জেলি নিচিনা লিকুইড এটা থাকে, যোনটোৱে আপোনাক লুব্ৰিকেট কৰে জইণ্টবিলাক। সেই বস্তুটো ঠাণ্ডা দিনত নেচাৰেলি কমি আহে। এই গোটেইখিনি এটা নেচাৰেল প্ৰচেছ হয়, কিন্তু যিখিনি মানুহৰ অলৰেডি জইণ্টৰ ডেমেজ আছে বা কেতিয়াবা কিবা কাৰণত জইণ্টৰ ক্ষতি হৈছে, তেখেতসকলৰ এই প্ৰব্লেমটো অলপ বেছি ফিল কৰে। তাৰ ফলত বিষটো বহুতখিনি বাঢ়ি যায়। তো আজি মই আপোনালোকক 3টা সৰু ষ্টেপ ক'ম, যিখিনি আপুনি ঘৰত কৰিব পাৰে আৰু তাৰ ফলত আপোনালোকৰ এই বিষটো বহু শতাংশ কমি আহিব। ফাৰ্ষ্ট হ'ল, আপোনালোকে মৰ্ণিং টাইমত ৰেগুলাৰ ৱাৰ্ম আপ এক্সাৰচাইজ কৰিব। যিকোনো খেলা ধূলা বা স্পৰ্টছৰ আগতো কৰিব পাৰে। মৰ্ণিং ৱাৰ্ম আপ ইজ মেণ্ডেটৰী। চ' 10 to 15 মিনিটছ সেইটো সদায় কৰিব। ছেকেণ্ড হ'ল, আমাৰ গাঁঠিবোৰৰ কাৰণে কিছুমান স্পেচিয়েলাইজড ষ্ট্ৰেচিং এক্সাৰচাইজ থাকে, যোনটো আপুনি উইথ হেল্প অফ চাম মানে স্কিল্ড এছিষ্টেঞ্চ বা কোনো ফিজিঅ'থেৰাপিষ্টৰ আণ্ডাৰত বস্তুটো শিকি ষ্টাৰ্ট কৰক। চ' সেইটো 10 to 15 মিনিটছ ডেইলি কৰিব। থাৰ্ড পইণ্ট হ'ল, আপোনালোকে ৱাকিংটো আপোনালোকে ডেইলি মৰ্ণিং ৱাক বা ইভিনিং ৱাক, যোনটো আপোনালোকৰ কাৰণে চুইটেবল, সেইটো ডেইলি কৰিব। এইটো এৰাউণ্ড আধা ঘণ্টা টাইম আপুনি নিজৰ কাৰণে সদায় ৰাখিব। বিলিভ মি, যদি আপোনালোকে এই 3টা ষ্টেপ আৰম্ভ কৰে, গাঁঠিৰ বিষ বহু সংখ্যক আপোনালোকক কমি আহিব। যদি আপোনালোকে এইখিনি 5 পৰা 7 দিন কৰে, পাৰ্থক্যটো নিজে দেখিব। আৰু যদি আপোনালোকে কিবা চেঞ্জো দেখা পায়, চ' মোক কমেণ্ট কৰি জনাব। ধন্যবাদ।